নমস্কাৰ বন্ধু বান্ধৱীসকল ডে আউট উইথ ফেমিলিৰ একেবাৰে শেষৰ খণ্ডটোলৈ মানে শেষৰ পাৰ্টটোলৈ আপোনালোক সকলোকে পুনৰবাৰ বাবে স্বাগতম জনাইছোঁ। এতিয়া আমি ৰিজৰ্টখনৰ ইটো পাৰ্টলৈ আহিছোঁ য'ত হেৰি আছে, এইটো জাম্পিং কৰাটো আছে, নামটো নাজানো, মই ইমান ভালকৈ নাজানো। জাম্পিং কৰে বাচ্চাবোৰে, খুব ভাল পায়। আমাৰ মিষ্টাৰ কোঁৱৰে বাচ্চাবোৰক উঠাই দিছে আৰু বাচ্চাবোৰক নমাই দিছে, পূৰা একদম কামত ব্যস্ত। আৰু অলপ ইফাললৈ এটা মানে পুখুৰী আছে আৰু কিবা কিবি আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এয়া দেখিছে, বাচ্চাবোৰে আচলতে এওঁক কোৱা নাই নমাই দিবলৈ, অ' মা নমাই দিয়াচোন বুলি মাককে কৈছে, ওচৰতে মাকজনী আছে। কিন্তু সি কৈছে আহা আহা ময়ে নমাই দিওঁ বুলি কৈ নমাই দিছে, উঠাওঁতেও উঠায়ে দিছে। এই খুব ভাল পাইছে। আৰু আপোনালোকেও আহিবচোন আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীক লৈ, সিহঁতে বহুত ভাল পাব, যিহেতু ইয়াত সিহঁতৰ খেলিবলৈ বহুত ভাল মানে খিলনাবোৰ আছে। এইটোত আছে আৰু আগৰ খণ্ডটোত আপোনালোকে দেখিছিলে কিমান ধুনীয়া ধুনীয়া খেলাৰ বস্তুবোৰ আছে, সিহঁতে বহুত ভাল পাব। এয়া আজি গোটেই দিনটো একদম সেউজীয়াৰ মাজত, আমিও বহুত উপভোগ কৰিছোঁ। এয়া আমাৰ বেটাই একদম কি যে মজা পাইছে গাড়ীখনত উঠি। ই ফাৰ্ষ্ট টাইম এনেকুৱা গাড়ী, আৰু ইয়াৰ আগত সি ঢেঁকীটোত উঠিলে, এনেকুৱাবোৰত উঠিছে ফাৰ্ষ্ট টাইম যে, খুব ভাল পাইছে, খুব ফূৰ্তি পাইছে একদম। কিন্তু ইয়াৰ মাজতে এটা ঘটনা ঘটিল, সেই কুকুৰটো ঘপককৈ সাৰ পাই গ'ল আৰু বহুত ভুকিবলৈ ল'লে। আৰু আচলতে মানে কি হয়, মই কুকুৰলৈ বহুত ভয় কৰোঁ, হয়তো মই ভয় কৰাৰ কাৰণেই নেকি সিও বহুত ভয় কৰে। মিষ্টাৰ কোঁৱৰে তেনেকৈ ভয় চয় নকৰে বাৰু, হ'লেও মানে অকণমান আঁতৰি থকা নিচিনা, কুকুৰৰ পৰা আঁতৰিয়ে থাকোঁ আমি, আমাৰ ঘৰতো সেইটো কাৰণে কুকুৰ চুকুৰ নাই। মই বহুত ভয় কৰোঁ, বহুত মানে বহুতেই বেছি ভয় কৰোঁ। মই কুকুৰ বুলি ক'লে দূৰতে জাপ মাৰোঁ। এতিয়া বেটাও তেনেকুৱা হৈছে, ই প্ৰথমতে ইমান ধুনীয়াকৈ গাড়ীখন চলাবলৈ লৈছিলে, এতিয়া মানে একদম পূৰা কনচিয়াছ হৈ গৈছে। কুকুৰটো দেখি মানে বাৰে বাৰে কুকুৰটোলৈ চাই আছে। আমি বাৰে বাৰে কৈ আছোঁ ভবটো নাই, ভবটো শুই গ'ল বেটা, তুমি খেলা আৰামছে। নাই, সি মানে বাৰে বাৰে কুকুৰটোলৈ চাই আছে, মনটো কিবা ডাউন হৈ গ'ল ল'ৰাটোৰ। প্ৰথমতে সি গাড়ীখন দেখি প্ৰথম যেতিয়া আমি বহাই দিছোঁ, সি খুব ভাল পাইছিলে। আৰু আজি সি এনেকুৱা ঢেঁকী টাইপৰটোত উঠিলে, সেইটোত কি নাম নাজানো, মইহে নিজে কৈছোঁ দেই ঢেঁকী টাইপৰ, কাৰণ এফালে এটা উঠে আকৌ ইটো ছাইডত এটা উঠে, সেইটো কাৰণে সি বহুত ফূৰ্তি পালে। অংশুবেটাই এইবাৰ উঠিছে আৰু ই তলত কি কি আছে, এক্সিলেটাৰ, ব্ৰেক কি আছে চব বিচাৰিছে, তাৰমানে একদম যেন সঁচা সঁচি গাড়ী চলাবলৈ বিচাৰিছে, তেনেকুৱা টাইপৰ কৰিছে সি। গাড়ীখনত উঠি ষ্টেৰিং দেখিছে, ষ্টেৰিংডাল পকাই একেবাৰে গাড়ী চলাইছে পূৰা। এইখনত আচলতে একদম ধুনীয়া ধুনীয়া লাইট জ্বলিছে দেখিছে। ইয়াত আচলতে বেটেৰী থাকে, বেটেৰী ছিষ্টেম থাকে, মানে নিজে নিজে চলে, যেনেকৈ বাকী আমাৰ ডাঙৰ গাড়ীবোৰ চলে তেনেকৈ এইখনো তেনেকৈয়ে চলে। কিন্তু মানে হয়তো বেটেৰীটো ডাউন হৈছে বা কিবা হৈছে, বেয়া হৈছে কিজানি, নে আমিয়ে কিবা জানা নাই নাজানো আৰু। সেনেকৈ ঠেলি ঠেলিয়ে চলাইছোঁ, আৰু বাকীবোৰকো দেখিলোঁ মানে তেনেকৈ ঠেলি ঠেলিয়ে চলোৱা, সেইটো কাৰণে ভাবিছোঁ গাড়ীখন তেনেকুৱাই নেকি। যি কি নহওক বহুত ভাল লাগিলে আজিৰ দিনটো, চিৰসেউজীয়াৰ মাজত পাৰ কৰিলোঁ। প্ৰথম ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ, মানে ৰিজৰ্টখনলৈ, ৰেষ্টুৰেণ্ট নহয়, ৰেষ্টুৰেণ্ট ৰিজৰ্ট তেনেকুৱা দুইটাই হয় আৰু, তাৰমানে যিহেতু খোৱা আছে, খোৱা তাত খালোঁ। নদীৰ পাৰত বুলিয়ে ক'ব লাগিব, নদীৰ ওপৰত ঘৰটোত খালোঁ। আৰু তাৰপিছত টিপামলৈ গ'লোঁ, আৰু শেষত এই ৰিজৰ্টখনত। বেটা মা ভু ভু কৰি আছে, ভু ভু কৰিলা দেখোন নিজে। বহুত ভাগৰ লাগিছে, অমৃত ৰিজৰ্টতে আছোঁ। এতিয়া ঘৰলৈ যাম আৰু ঘৰত ভাগৰ মাৰিমগৈ।
আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব। আজি ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ। টিপা মই বহুত ওপৰলৈ গ'লোঁ, এনেকুৱা ভৰি বিষাইছে। তাৰপিছত আকৌ ইয়ালৈও ফুৰিবলৈ আহিলোঁ, সেই গোটেইখিনি আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। অংশু বেটাইতো কৈছে বহুত ভাল লাগিলে, আমাৰ বেটাইতো ক'ব নাজানে, তথাপিতো ইও বহুত ভাল পালে। ফূৰ্তি কৰিলে আজি পৰিয়ালৰ সৈতে এটা সুন্দৰ দিন। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু বেটা দুটাক বহুত মৰম দিব, বহুত আশীৰ্বাদ দিব, সিহঁতৰ ভৱিষ্যত জীৱনটো বহুত সুখৰ হ'ব কাৰণে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। শেষত কেইটামান ফটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আজিৰ দিনটো একদম বহুত ভাল লাগিল। নদীৰ ওপৰত সেই ঘৰটোত আমি খালোঁ। তাৰপিছত টিপামলৈ গ'লোঁ, চুকাফা বীৰ লাচিতৰ সেই মন্দিৰটোত, কিন্তু শিৱ মন্দিৰটোত নোসোমালোঁ। চুকাফা আৰু বীৰ লাচিতৰ মন্দিৰতো নোসোমালোঁ, যিহেতু আমি মাছ মাংস খাই গৈছিলোঁ, ভাল নালাগিলে মন্দিৰত সোমাবলৈ। তাৰপিছত আমি অমৃত ৰিজৰ্টলৈ আহিলোঁ। আজি এটা সুন্দৰ দিন চিৰসেউজীয়াৰ মাজত পাৰ কৰিলোঁ, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পালে। যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। নমস্কাৰ।